Hello guys, good morning. Welcome back to another video. So বন্ধুসকল তোমালোক সকলোৱে চাগে গম পাইছা যে আমাৰ আকৌ অসম আৰক্ষীৰ ফালৰ পৰা বা আমাৰ অসম বন বিভাগৰ ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰি দিয়া হ'ব নৱেম্বৰ ডিচেম্বৰ মাহত। তো যিখিনি আমাৰ ৰিক্ৰুইটমেণ্ট পাতিব অহা 25-26ৰ যিটো ৰিক্ৰুইটমেণ্ট থাকিব তাতে যিহেতু আমাৰ অসম আৰক্ষীৰ ফালৰ পৰা নতুনকৈ পদ আহিব বা আমাৰ অসম বন বিভাগৰ ফালৰ পৰা নতুনকৈ পদ আহিব। তো সেই যিখিনি পদ থাকিব তাতে কেনেকুৱা ধৰণৰ পদ থাকিব বা কেনেকুৱা ধৰণৰ পদ আহিব, তো অসম আৰক্ষীৰ ফালৰ পৰা কি পদ আহিব বা অসম বন বিভাগৰ ফালৰ পৰা কি পদ আহিব, তো সকলোবিলাক আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম। তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব আৰু যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেল ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনত প্ৰেছ কৰিব নতুন ভিডিঅ'ৰ নটিফিকেশ্যনৰ বাবে। আৰু আগতো আহিব লগা যিখিনি ৰিক্ৰুইটমেণ্ট থাকিব তো সকলোবিলাক ৰিক্ৰুইটমেণ্টৰ যিখিনি নটিফিকেশ্যন থাকিব বা যিবিলাক ইনফৰমেশ্যন থাকিব মই এই চেনেলটো শ্বেয়াৰ কৰি থাকিম, তো তোমালোকে মাত্ৰ ছাপোৰ্ট কৰি যাব। তো বন্ধুসকল যিহেতু আমাৰ বৰ্তমান যিখিনি ৰিক্ৰুইটমেণ্ট চলি আছে তো সকলোৱে গম পাইছা যে ABUB APO ৰাইডাৰ মেছেঞ্জাৰ কনষ্টেবল ড্ৰাইভাৰ বা ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ আৰু লগতে বটমেন কাৰ্পেণ্টাৰ এইবিলাকৰ ৰিক্ৰুইটমেণ্ট চলিছে, ঠিক আছে। তো আকৌ যিহেতু তেনেকুৱা ধৰণৰ পদ আহিব অসম আৰক্ষীৰ ফালৰ পৰা ABUB APO ৰাইডাৰ মেছেঞ্জাৰ বা কনষ্টেবল ড্ৰাইভাৰ বা ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ বা লগতে বটমেন কাৰ্পেণ্টাৰ। কিন্তু তাৰ মাজতে এটা কথা বহুতে কৈ আছে যে SDRFৰ পদ নাহে নেকি বা SDRFৰ পদ কেতিয়াকৈ আহিব। তো যিহেতু SDRFত আমাৰ নতুনকৈ কোনো ধৰণৰ ৰিক্ৰুইটমেণ্ট পতা নাই বা আমাৰ যিখিনি ধৰক ৰিক্ৰুইটমেণ্ট পাতিছে তো সেই ৰিক্ৰুইটমেণ্টত SDRFৰ ফালৰ পৰা কোনো ধৰণৰ নতুনকৈ পদ বা নতুনকৈ ভেকেঞ্চি অহা নাই। চ' সেইবাবে হয়তো অহা যিখিনি ৰিক্ৰুইটমেণ্ট থাকিব তাতে হয়তো SDRFৰ ফালৰ পৰা নতুনকৈ পদ আহিব পাৰে, ঠিক আছে। তো মোৰ কিছুমান ভিডিঅ'ত এটা বিশেষভাৱে কমেণ্ট আহি আছিলে যে SDRFত বহুত পদ খালী আছে, তাতেও পদ ল'ব পাৰে বা ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচতো বহুত কনষ্টেবল ড্ৰাইভাৰ পদ খালী আছে, তাতে হয়তো নটিফিকেশ্যন আহি যাব পাৰে। তো এনেকুৱা ধৰণৰ আহিছিল কমেণ্ট, চ' সেইবাবে মই এই ভিডিঅ'টোত এড কৰি দিলোঁ। হয়তো আমাৰ যিখিনি ধৰক আগতো আহিবলগীয়া ৰিক্ৰুইটমেণ্ট আছে নৱেম্বৰ ডিচেম্বৰৰ যিখিনি নটিফিকেশ্যন ওলাব 25-26ৰ কাৰণে, তো সেই নটিচত হয়তো আমাৰ অসম আৰক্ষীৰ ফালৰ পৰা SDRFৰ যিখিনি পদ আছে বা আমাৰ ষ্টেট ডিজাষ্টাৰ ৰেস্কিউ ফ'ৰ্চৰ ফালৰ পৰা যিখিনি ধৰক পদ আহিব তাতেও হয়তো এড হৈ যাব পাৰে, ঠিক আছে। আৰু যদি তাতে যদি কনষ্টেবল ড্ৰাইভাৰৰ যদি পদ আহি যায় তাতে তোমালোকৰ লাইচেঞ্চখন কেনেকুৱা ধৰণৰ লাগিব বা কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব পাৰে, তো তাৰ ওপৰত মই নেক্সট ভিডিঅ'ত জনাই আছোঁ। যদি SDRFৰ যদি কনষ্টেবল ড্ৰাইভাৰৰ পদ আহে কি ডকুমেণ্টছ লাগিব মই নেক্সট ভিডিঅ'ত জনাম, ঠিক আছে। তোমালোকে এই ভিডিঅ'ৰ নেক্সট ভিডিঅ'ত তোমালোকে চালে সকলোবিলাক কথা গম পাই যাব। আৰু কথাটো হ'লেতো আমাৰ আৰু যিহেতু বন বিভাগৰ কথা উল্লেখ কৰিছে তাতে যিখিনি আমাৰ অসম বন বিভাগ আছে তাতে AFPF ফৰেষ্ট গাৰ্ড কনষ্টেবল ড্ৰাইভাৰ বা ফৰেষ্টাৰ 1 এনেকুৱা ধৰণৰ পদ আহিব পাৰে। যিহেতু পদ খালী হৈ আছে বন বিভাগতো বা অসম আৰক্ষীতো পদ খালী হৈ আছে, তো সেইবাবে তোমালোকে মাত্ৰ ভালদৰে প্ৰিপেৰেশ্যন চলাই থাকক আৰু ৰিটেনৰ কাৰণে পঢ়ি থাকক, ফিজিকেলৰ কাৰণে দৌৰি থাকক বা লং জাম্পৰ কাৰণে জঁপিয়াই থাকক, তো এইখিনি তোমালোকে ট্ৰাই কৰি থাকক, ঠিক আছে। তো যিখিনি ধৰক পদ আহিব তাতে যিহেতু এইবাৰো বহুত কনফিডেঞ্চ লেভেল হাই লাগিব বা আমাৰ যিখিনি ধৰক এইবাৰ পদ আহিব তাতেও ধৰক প্ৰতিযোগিতামূলকে হ'ব, তো সেইবাবে তোমালোকে ভালদৰে প্ৰেক্টিছ বজাই ৰাখিব লাগিব, তেতিয়াহে তোমালোকে ইজনক সিজনক টক্কৰ দিব পাৰিবা বা ইজনে সিজনক হৰুৱাব পাৰিবা। তো যদি তোমালোকে প্ৰেক্টিছ নকৰা বা যদি তোমালোকে কোনো ধৰণৰ যদি অনুশীলন নকৰা তেতিয়া তোমালোকৰ আকৌ প্ৰব্লেম হ'ব, অলপ নম্বৰৰ কাৰণে তোমালোকে ৰখি যাব লগা হৈ যাব পাৰে। তো সেইবাবে তোমালোকে আকৌ ভালদৰে প্ৰেক্টিছ কৰক, কাৰণ আগতো আমাৰ যিখিনি ধৰক ৰিক্ৰুইটমেণ্ট পাতিব তাতে অসম আৰক্ষীৰ ফালৰ পৰা SDRFৰ পদ আহিব পাৰে। যিহেতু SDRFত বহুত দিন বা বহুত বছৰ হ'ল পদ কোনো ধৰণৰ বা ৰিক্ৰুইটমেণ্ট পতা নাই বা পদ অহা নাই, চ' সেইবাবে হয়তো SDRFৰ ফালৰ পৰা পদ আহি যাব পাৰে। তো আপোনালোকে মাত্ৰ চেষ্টা কৰি থাকক, ঠিক আছে। বাকী বন বিভাগতো নতুনকৈ বেটেলিয়ন খুলিব গৈ আছে বা বেটেলিয়ন খুলিম বুলি যিটো আমাৰ কৈছিলে, তো তাৰ বাবে 600+ হয়তো AFPFৰ পদ আহিব পাৰে, তাতে গাৰ্ডৰ পদ আহিব পাৰে, কনষ্টেবল ড্ৰাইভাৰৰ পদ আহিব বা সকলো ধৰণৰ পদ আহিব। তোমালোকে মাত্ৰ ৰেডি হৈ থাকক আগতো আহিবলৈ ৰিক্ৰুইটমেণ্টখিনি, ঠিক আছে। তো ভিডিঅ'টো যদি কিবা চাই বুজি পাইছে তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু যদি চেনেল ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি ৰাখিব, অন্য ভিডিঅ'ৰ কাৰণে বেল আইকনত প্ৰেছ কৰিব, ঠিক আছে। আজিলৈ বিদায়, নেক্সট ভিডিঅ'ত লগ পাম। জয় অসম।